নমস্কাৰ, স্বাগতম জনাইছোঁ মই চেনেল লিপি কিটচেন এছামিজ ভ্লগলৈ। আজি আপোনালোকৰ লৈছোঁ পায়সৰ ৰেচিপি। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বনালোঁ, সেয়েহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগে লাইক শ্বেয়াৰ, আৰু কোনোবাই যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ব্লগচোন কেনেদৰে বনালোঁ দেখুৱাম। এয়া মই 1 লিটাৰ গাখীৰ লৈছোঁ। এইখিনি এতিয়া মই উতলিব দিম, ধুনীয়াকৈ উতলিব দিম। এয়া তাৰপিছত ইয়াত মই দিম সৰু কাপেৰে আধা কাপ চাউল হ'ব। আগতেই তিয়াই ৰাখিছিলোঁ, মানে 2 ঘণ্টামান তিয়াই ৰাখিছিলোঁ চাউলটো। এয়া চাউলটো ইয়াত ভোগ চাউল বুলি কয়, আৰু এইটো জহা চাউল হয়, অসমীয়াত জহা চাউল বুলিয়ে কয়, সকলোৱে জানে। এইখিনি আৰু ধুনীয়াকৈ লাই থাকিম, আৰু কাষৰ এইবিলাক সদায় গুচাই থাকিম। এইখিনি গাখীৰ হয়, এইখিনি আচল সোৱাদটো থাকে, আৰু লাগি গ'লে বেয়াও লাগে, উঠাব অসুবিধা হয়। এয়া ধুনীয়াকৈ লাৰি থাকিম বাৰে বাৰে, যাতে তলত লাগি নাযায়। আৰু পায়স বনাবতো সকলোৱে জানে, তথাপি আৰু ইয়াত দিলোঁ মই তেজপাত 2 খিলা। আৰু সকলোৰে পদ্ধতিবিলাক অকণমান হ'লে বেলেগ হয়। এয়া এইখিনি আৰু উতলিব দিম। কোনোবাই অকণমান বেছিকৈ চাউল দিয়ে, কোনোবাই অকণমান কম চাউল দিয়ে, আৰু কোনোবাই মিঠাটো কমকৈ দিয়ে, কিছুমানে হয়তো বেছিকৈ দিয়ে। মোৰ পদ্ধতি অকণমান হয়তো বহুত কিছুমানতকৈ অকণমান হ'লে বেলেগ হ'ব পাৰে। এয়া মই দিলোঁ 1 কাপ চেনি সৰু কাপেৰে। বাছ এইখিনিতে লাৰি থাকিম। এয়া ধুনীয়াকৈ বাৰে বাৰে লাৰি থাকিলে হ'ল। তাৰ যিখিনি মোটামুটি মোৰ সিজি আহিছে চাউলখিনি, অকল সিজিলে নহ'ব, ধুনীয়াকৈ গাখীৰ লগত লাগিব। এইখিনি মোৰ প্ৰায় হৈ গৈছে, মানে হৈছে আৰু। ইয়াত দিলোঁ মই ইলাচি 2টা ফটাই, তাৰপিছত দিলোঁ কাজু কিচমিচ সজাই দিলোঁ। এয়া মোৰ মোটামুটি গৰমটি হৈ গৈছে, এতিয়া মই নমাই ৰাখিম। কেনেকুৱা হৈছে নিশ্চয় সকলোৱে কমেণ্ট কৰি জনাব। ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো কোনোবাই যদি গোটেইখিনি চাইছে সিহঁতক বহুত বহুত ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিলোঁ, ধন্যবাদ।